আৰ্ট এণ্ড লাইফৰ নিবেদন। এলেক্স ডি ফিগোৰ গল্প পোৱালি। পাঠ আৰু অভিনয় নৱজ্যোতি কাশ্যপ। শব্দ 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 কেৱল শব্দ। হৰেক ৰকমৰ শব্দই হেঁচা মাৰি ধৰিছিল আবেলিৰ আটলাণ্টাক। কাপ প্লেটৰ টুংটাং শব্দ, পকী মজিয়াত গ্ৰাহকে চকীৰে কৰা কেৰেক মেৰেক শব্দ, চাহ দোকানৰ কৰ্মচাৰীৰ গুৰুহাত হাৱাই চেণ্ডেলে সৃষ্টি কৰা ছটাত ছটাত শব্দ, শব্দ আৰু শব্দ। তাৰ মাজতে এজন 9-10 বছৰীয়া শিশু কৰ্মচাৰীয়ে দাদা কি খাব বুলি সোধা মৰমৰ শব্দ সমষ্টিত মোৰ ইমান ভাল লাগিছিল যেন তাৰ গালত মই এটা চুমাহে খাই দিম। মোৰ মুখৰ পৰা ভাইটি একাপ চাহ বুলি ওলাবহে পালে সি দৌৰি গৈ লিকাৰ ৰুম পালেগৈ। মোৰ ল'ৰাজনৰ লগত এই শিশু শ্ৰমিকজনৰ পাৰ্থক্য কেৱল মুখৰ অৱয়ৱৰ, শাৰীৰিক গঠনৰ আৰু পিতৃত্বৰ। বাকীবোৰ একে, যেনে তেজ, মন, বয়স ইত্যাদি। পেটে পেটে তাৰ অক্ষম অভিভাৱকলৈ মোৰ খং উঠিল। অৱশ্যে মোৰ এয়া শূন্যত গদা ঘূৰোৱা খং। খন্তেক পাছত চাহকাপ দিবলৈ শিশু শ্ৰমিকজন পুনৰবাৰ মোৰ ওচৰ পোৱাত সুধিলোঁ, ভাইটি তোমাৰ নাম কি? মালিকে মোক পোৱালি বুলি মাতে, আচল নাম যদু। কথাষাৰ কৈ যদুৱে মোৰ ওচৰৰ পৰা আঁতৰি গৈ আন গ্ৰাহকক সোধ-পোছ কৰাত লাগিল। মোৰ সন্মুখতে যদুৱে থৈ যোৱা চাহকাপৰ ওপৰ পৃষ্ঠাত লাগি থকা ধোঁৱাবোৰ ক্ৰমে কাপৰ থুতৰিত লাগি কণ কণ পানীৰ টোপালৰ আকৃতি ল'বলৈ ধৰিলে। এটা সময়ত গৰম চাহকাপ মোৰ সন্মুখতে পানী হৈ গ'ল। চাহ কিন্তু খোৱা নহ'ল। মাথো বাৰে বাৰে কাণত মগজুত বাজি উঠিল যদুৰ কথাষাৰ, মালিকে মোক পোৱালি বুলি মাতে। চাহ দোকানৰ পৰা ঘৰ পালোঁ। ৰাতি হ'ল, ভাত খালোঁ। ৰাতি বিচনাত সিদিনাখন উপলব্ধি কৰিলোঁ ভাতমুঠিয়ে মানুহৰ অকল পেটটোকে জীয়াই নাৰাখে, জীয়াই ৰাখে নিজৰ নামটোক, ঠিকনাটোক। চাহ দোকানৰ শিশু কৰ্মচাৰী যদুহঁতৰ বাবে ডাষ্টবিনত খাদ্যৰ সন্ধানত সদা ব্যস্ত শিশুজাকৰ বাবে ভাতেই সত্য, ভাতেই জীৱন। নাম ঠিকনা সিহঁতৰ জীৱন বৃত্তৰ বাহিৰত। এনেতে ওচৰৰ কলেজ হোষ্টেলত বাজি উঠা 12 বজাৰ সংকেত ধ্বনি, লগতে বৃদ্ধ দেউতাৰ নাকৰ ঘৰ ঘৰণিটোৱে মোক টোপনিৰ কোলাত কাবু হ'বলৈ সকীয়াইছিল। কিন্তু হঠাৎ আঁঠুৱাৰ তলত মোৰ পুত্ৰ ডিকিয়ে কৰা অস্বাভাৱিক ধৰফৰণিত মই বিচনাত বহি পৰিলোঁ। এনেতে মোৰ কাণত পৰিল এগাল মহৰ কুনকুননিৰ শব্দ। বেড ছুইচ অন কৰি দেখোঁ 4-5টামান মহে তেজৰ ভৰত উৰিব নোৱাৰি আঁঠুৱাৰ বেৰত খোজকাঢ়ি ফুৰিছে। মহকেইটালৈ মোৰ প্ৰচণ্ড খং উঠিল। খঙৰ ভমকত মহকেইটাক মই ভুৰ ভুৰালোঁ। আঁঠুৱা তলত থকা 2টা প্ৰাণীৰ তহঁতে সৰুটোকহে খাব পাৰনে? খন্তেক পাছত ডিকিয়ে আকৌ উচপিচ কৰাত বাবা বুলি তাৰ মূৰটো পিহি দিব ধৰোঁতে দেখিলোঁ ডিকিৰ গালত পৰি এটা মহে মৰ খকাৰে তেজ পিব ধৰিছে। মই মহটো মাৰিবলৈ হিতাহিত জ্ঞান হেৰুৱাই হাতখন দাঙিছোঁ মাত্ৰ। লগে লগে জ্ঞান ইন্দ্ৰিয়ই মোক কৈ উঠিল, ইমান জোৰেৰে মহ মাৰিলে ডিকিক এতিয়াই ডেণ্টেল ক্লিনিকলৈ নিব লাগিব। শেষত যেনিবা মগজুৰ বুদ্ধিত মহটো বিশেষ কায়দাত মাৰি পেলালোঁ। হাতৰ তলুৱাত চেপেটা হৈ থকা মহৰ শটো আঁঠুৱাৰ বাহিৰত পেলাব খোজোতে হঠাৎ মোৰ চকুত পৰিল হাতৰ তলুৱাত মহৰ পেট ফাটি লাগি ধৰা তেজৰ চেকুৰাটো। নিজ পুত্ৰৰ তেজৰ স্পৰ্শ হাতত লগাত সেমেকি উঠিছিল মোৰ চকুহাল। মনতে ভাবিছোঁ ক্ষুদ্ৰ মহবোৰেও আজিকালি শিশু তেজৰ খৰিয় সোৱাদ বুজা হ'ল।
মোৰ 1000 টকীয়া নতুন আঁঠুৱা ভেদ কৰি যেতিয়া ডিকিক 4-5টা মহে হেঁপাহ পলুৱাই খালে, তেনেস্থলত আটলাণ্টা ৰেষ্টুৰেণ্টৰ কৰ্মচাৰী যদুক বা কেইগণ্ডা মহে খালে? এটা এন্ধাৰ কোঠাত যদুৱেও হয়তো ডিকিৰ দৰে মহৰ কামোৰত ধৰফৰাইছে। কিন্তু লাইট জ্বলাই মহ মাৰিবলৈ যদুৰ ওচৰততো তাৰ দেউতাক বা মাকজনী নাই। শুই শুই মই কথাবোৰ যিমান পাগুলিছো সিমানে অস্থিৰ হৈ পৰিছো। আৰু এটা সময়ত মোৰ দেহটোক বিচনাত ঠেকেচা মাৰি থৈ মনটোৱে নাকি চিগা গৰুৰ দৰে আকৌ আটলাণ্টা ৰেষ্টুৰেণ্ট পাইছিলগৈ।